হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? নীলাক্ষী আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু সোমবাৰ, আমি আজি শিৱদৌললৈ বুলি ওলালোঁ। শিৱদৌলত সোমবাৰ দিনাখন বহুতেই মানুহ হয়। তাতে এতিয়াতো শিৱৰাত্ৰি আহি আছে, নহয়নে বাৰু? শিৱৰাত্ৰিত শিৱসাগৰ আহিছেনে বাৰু আপোনালোকে? বহুতেই ভাল লাগে শিৱৰাত্ৰিত শিৱসাগৰত। তাৰপিছত ধুনীয়াকৈ গৈ মেলি চাকি তাকি জ্বলাই ল'লোঁ। চাকি জ্বলাই হোৱাৰ পিছতে এইফালে চাওকচোন, ইমানেই ধুনীয়া ফুলবোৰ ৰুইছে। দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়। দলত এইপিনে বনায়ো আছে ৰাস্তাসমূহবোৰ, ইটাবোৰ দি মেলি। এইপিনে ফুলবোৰ ইমান ধুনীয়া লাগিছে, তাকে আপোনালোকক অলপ দেখাই দিওঁ বুলি ভাবিছোঁ। মোৰ কিন্তু দেখি বহুত ভাল লাগিছে ফুলখিনি। আপোনালোকৰ ভাল লাগিছে নাই? প্লিজ কমেণ্ট কৰিব। চাকি জ্বলাই হৈ গ'ল, এতিয়া ঘৰলৈ বুলি উভতিছোঁ। তাৰপিছত ভোকো লাগিছে, যিহেতু কিবা এটা খাই লওঁ বুলিকৈ সোমালোঁ। মানুহজনে কফি অৰ্ডাৰ দিলে। ধুনীয়াকৈ খাই বৈ লৈ ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা মাৰিবলৈ নাপাহৰিব। ধন্যবাদ, বাই।